প্ৰকৃত ভাল পোৱা মানে কি আৰু ভাল পোৱা মোৰ কাৰণে কি ক'বলৈ মন গৈছে কৈছো দেই একদম মোৰ ব্যক্তিগত অনুভৱ বেলেগে নামানিবও পাৰে যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্টছ কৰিব আৰু আগলৈ যদি এনেকুৱা ভিডিঅ'বোৰ শুনি থাকিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তেন্তে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ভাল পোৱা হৈছে এনেকুৱা এটা অনুভৱ যিটো তুমি নিবিচাৰিলেও নজনাকৈ কাৰোবাৰ কাৰণে অনুভৱ হ'ব পাৰে অৱশ্যে চিনাকি কাৰোবাক ভাল পোৱাৰ উদ্দেশ্য জানিবলৈ চেষ্টা কৰি শেষত বন্ধুত্বই ভাল পোৱাৰ ৰূপ লোৱাটো স্বাভাৱিক কথাই ভাল পোৱা সেইজনৰ লগতহে হয় যিজনৰ ওচৰত থাকিলে তুমি আটাইতকৈ বেছি নিৰাপদ অনুভৱ কৰা যিজনৰ ওচৰত থাকিলে শান্তি অনুভৱ হয় আৰু সকলো সমস্যাৰ পৰা মুক্ত যেন লাগে ক'বলৈ গ'লে ছেফ ছিকিউৰ এণ্ড টোটেলি কমফৰ্টেবল লাগে যিজনৰ ওচৰত থাকিলে তুমি তোমাৰ আটাইতকৈ বেয়া ড্ৰেছ বেয়া ৰূপটোত ওলাবলৈ সংকোচ নকৰা যাৰ আগত তোমাৰ সকলো সমস্যাৰ কথা ক'ব পাৰা আৰু তুমি জানাই যে তেওঁ কিবা নহয় কিবা এটা উপায় দিবই ভাল পোৱা মানুহজনে তোমাক কেতিয়াও একো কামতে চিধা নকৰিবা বুলি নকয় হয়তো কিবা কথা বা কাম বেয়া দেখিলে সেই কামটোৰ নেগেটিভ ইম্পেক্টটো তোমাক বুজাই দিব তোমাৰ কি ক্ষতি হ'ব সেইটো তোমাক বুজাই দিব কিন্তু নকৰিবা বুলি ক'বলৈ তেওঁ অকণমান হ'লেও বেয়া পাব কাৰণ তেওঁ তোমাক দুখ দিব বা হাৰ্ট কৰিব নিবিচাৰে কিন্তু তোমাৰ ক্ষতি হোৱাটো যাতে সহ্য কৰিব নোৱাৰে ভাল পোৱা এনে এটা অনুভৱ য'ত সন্দেহৰ ভয় নাই আৰু বিচ্ছেদৰো স্থান নাই তুমি মোৰ হ'বই লাগিব বুলি একো কথা নাই হয়তো 10 বছৰ আমি লগ নাপাব পাৰোঁ কিন্তু মই জানো 10 বছৰৰ পাছত হঠাৎ এদিন তোমাক লগ পাই গ'লেও তুমি কি ভাবি আছা মোক নকলেও মই গম পাই যাম ভাল পোৱা এনেকুৱা এটা অনুভৱ য'ত তেওঁ যেন তোমাৰ সন্তান আৰু তুমি তেওঁ দিনটো একো নাখালেও তোমাৰ বুকুত কিবা বিষ এটা হয় তুমি পেট বিষত থাকিলেও সিফালে তেওঁৰো মুড অফ হৈ থাকে টোপনি নগ'লেও তেওঁৰ চিন্তা কালিলৈ এজনীয়া ক্লাছত টোপনিয়াব কি জানে ভাল পোৱা এইটো অনুভৱ য'ত তেওঁৰ কথা আনে কিবা বেয়াকৈ কোৱাটো ভাবিবও নোৱাৰি লুকুৱাই ৰাখিম যেন তেওঁক আটাইৰে চকুৰ পৰা মইহে জানো তেওঁ মোৰ বাবে কি বেলেগে কিবা কথা বেয়াকৈ ক'লে মাৰিয়েই পেলাম যেন ভাল পোৱা এইটো অনুভৱ য'ত দুয়োজনে আন্তৰিকতাৰে ভৰা মানসিক শান্তি বিচাৰে নিজৰ দুজনীয়া পৃথিৱীখন নিজৰ মতে গঢ়ি ল'ব বিচাৰে য'ত দেহজ বাসনাতকৈ বেছি ভৱিষ্যতৰ মিঠা দায়িত্ববোৰ ভগাই লোৱাৰ আয়োজন চলে আমাৰ বয়সত বুজিব পৰা বহুত সৰু অনুভৱৰ সমষ্টিয়ে হৈছে ভাল পোৱা তুমি মোক ভাল পাবলৈ ঘণ্টাজোৰা ফোন নকৰিলেও হ'ব মোৰ এছাইনমেণ্ট ছেমিনাৰত সহায় নকৰিলেও হ'ব মোক মাহে গিফ্টছ নিদিলেও হ'ব মোৰ বজাৰৰ বেগ নকঢ়িয়ালেও হ'ব মই কিবা খাওঁ বুলি ক'লেও আনি নিদিলেও হ'ব মাত্ৰ মোৰ ভুলবোৰ ভুল বুলি শুধৰাই যাবা মোৰ পাগলামিবোৰত আমনি নাপাই সহি যাবা মোৰ ওপৰত চকু মুদি কৰা বিশ্বাসখন ৰাখি যাবা আৰু আটাইতকৈ ভাল লগা কথা জীৱনটো ৰখাল কৰি ৰাখিবা হাঁহিবলৈ পাই থাকিলে জীৱনটো তেনেকেই কটাই দিব পাৰি বুজিছা যদি আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্টছ কৰিব আৰু আগলৈ যদি ভিডিঅ'বোৰ চাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি মোৰ নটিফিকেশ্যনবোৰ পাই থাকিব থেংক ইউ